নমস্কাৰ প্ৰাঞ্জুছ ডায়েৰী অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই প্ৰাঞ্জুৱে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ যত্ন কৰিম মোৰ ঘৰ যিহেতু শিৱসাগৰ নাজিৰাৰ হিতাই পুখুৰীত হয় আৰু আমাৰ হিতাই পুখুৰীত দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় ৰঙালী বিহু পতা হৈছে আৰু এই কেন্দ্ৰীয় ৰঙালী বিহুলৈ আমি যিহেতু যামেই ঘৰৰ ওচৰতে পাতিছোঁ তেতিয়া মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ যত্ন কৰিম কি আমাৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে মই ভাবোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো আগলৈকে চাই থাকিব আৰু এয়া মই ওলাই ল'লোঁ প্ৰগ্ৰেম চাবলৈ যাওঁ ৰঙা কাপোৰ এযোৰ পিন্ধি লৈছোঁ কিয়নো ৰঙা ৰং মোৰ খুবেই প্ৰিয় হয় আৰু ৰঙালী বিহু যেতিয়া ৰঙা ৰংটো পিন্ধি লৈছোঁ সেইকাৰণে চানদিকো উলিয়াই দিলোঁ আৰু ঘৰৰ চব যাম বতৰটো অলপ বেয়া কৰি আহিছে সেইকাৰণে হয়তো চাগে বেছি সময় থাকিব নোৱাৰিম এতিয়া জেং বিহু আছে বিহু হুঁচৰি আৰু কি দেখাব পৰা আপোনালোকক দেখাই থাকিম মই ভিডিঅ'টোত আৰু চানদিও ওলাই লৈছে এইফালে আহা আৰু এয়া ৰিচা এইফালে ইয়াত কণী যুঁজ প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে য'ত চীনা হাঁহৰ কণী পাতি হাঁহৰ কণী আৰু কুকুৰা কণীৰে খেল আৰম্ভ কৰা হৈছে প্ৰতিযোগীসকলৰ মাজত আৰু এইফালে আয়োজন কৰা হৈছে পিঠা পনা প্ৰতিযোগিতা য'ত প্ৰতিযোগীসকলে খুব সুন্দৰকৈ তেওঁলোকৰ থালিখন সজাবলৈ যত্ন কৰিছে বিচাৰকৰ আকৰ্ষণ হোৱাকৈ তেওঁলোকৰ থালিত আছে বিভিন্ন ধৰণৰ আমাৰ অসমীয়া থলুৱা পিঠা যেনে তিল পিঠা ঘিলা পিঠা তেল পিঠা সুতুলি পিঠা জেং পিঠা আৰু লগতে আছে মুড়ি লাড়ু তিলৰ লাড়ু পকা মিঠৈ আৰু আছে চুঙা পিঠা বিভিন্ন ধৰণৰ তেওঁলোকে পিঠা লৈ আহিছে কিছুমানৰ নাম মই নাজানো আৰু তেওঁলোকে লগতে লৈ আহিছে আমাৰ অসমীয়া থলুৱা জলপান কোমল চাউলৰ জলপান দৈ মুড়ি চিৰা হুৰুম আখৈ এই সকলোবিলাক তেওঁলোকে লৈ আহিছে আৰু খুব সুন্দৰকৈ পৰিৱেশন কৰিছে আৰু তাৰ ওপৰত কিছুমানে নাহৰ পাত দি দিছে খুব ধুনীয়া লাগিছে দেখিবলৈ গতিকে সকলো বিহুবলীয়া ৰাইজকে আমি আমাৰ এই বিহুতলীলৈ আহি বহাগৰ ৰাগি আপোনালোকৰ গাত লগাই লৈ একেলগে উপভোগ কৰিবলৈ আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ আৰু এইফালে ক আৰু খ শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হ'বলৈ লৈছে অনুষ্ঠানটিত দিনটোৰ কাৰ্যসূচী খুব সুন্দৰকৈ পাৰ হৈ গ'ল যদিও সন্ধিয়াৰ পৰা খুব বৰষুণ দিলে ডাঙৰকৈ আৰু খুব বিজুলী ঢেৰেকনি মৰাৰ কাৰণে মই চানুক ঘৰতে থৈ আহিলোঁ মাহঁতৰ দুৰ্ভগীয়া
প্ৰথমে সাংস্কৃতিক সন্ধ্যাটিৰ শুভাৰম্ভ কৰে আমাৰ বাক্সু ধিতাইপুখুৰী অঞ্চলৰ বোৱাৰীসকলৰ জেং বিহু দলটিয়ে। प्रभु पुत्र पारोरे बरमपुरे ज्योति ओय आमी बिहु राओय ठाই ओय उठुआइबा ब्रह्मपुत्र देव অনুষ্ঠানটিত যিহেতু কেইবাটাও জেং বিহু দলে অংশগ্ৰহণ কৰিছিলে সেইকাৰণে মই গোটেইকেইটা ভিডিঅ' আপোনালোকক দেখাব পৰা নাই যিহেতু বহুত দীঘলীয়া হৈ যাব মোৰ ভিডিঅ'টো সেইকাৰণে মই অলপকৈ যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। বতৰো যথেষ্ট গুমা হৈ আহিবলৈ ধৰিলে, বৰষুণ দিবলৈ ল'লে আৰু বিজুলী ঢেৰেকনি দিবলৈ ল'লে। সেইকাৰণে মই ঘৰলৈ গুচি আহিলোঁ কাৰণ মই চানুকো ঘৰত থৈ গৈছিলোঁ আৰু অনুষ্ঠানটিও প্ৰায় সামৰিব হৈছিলে আৰু প্ৰায়বিলাক প্ৰতিযোগী সময়মতে আহিব নোৱাৰিলে কাৰণ প্ৰতিকূল বতৰৰ কাৰণে কিছুমান ৰাস্তাতে থাকিবলগীয়া হ'ল। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু কাইলৈৰ মই ভিডিঅ'টো আপোনালোকক মোৰ নেক্সট ভিডিঅ'ত দেখুৱাম। ভিডিঅ'টো আগলৈকে চাই থাকিব আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। যদি চাই ভাল পালে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক মই লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ আৰু শুভৰাত্ৰি।